আজি এয়া অতিকৈ দুখ লাগিছে যে আমি দুয়োৱে মধ্যস্থতাকাৰী হিচাপে এই সংবাদ মেলটো পুনৰাই আপোনালোকক সম্বোধন কৰিবলগীয়া হৈছে। কাৰণ আমি দুখ পাইছো যে আপোনালোকে যি ২৭ জানুৱাৰী ২০২০ চনত বিটিআৰ একৰ্ড অৰ্থাৎ তৃতীয় বড়ো চুক্তি চহী হোৱা বুলি আপোনালোকে সকলোৱে সংবাদ মাধ্যমত তাৰমানে নিউজ কভাৰ কৰিছিলে, সকলোৱে উলহ মালৰে বম ফুটিয়াইছিলে, ফূৰ্তি কৰিছিলে যে আজিৰ পৰা আৰু অসমত বড়োলেণ্ড আন্দোলন নহ'ব, আজিৰ পৰা আমি অসমত বিটিচি আৰু অসমখন ভাই ভাই হিচাপে থাকিব। আমিও সেয়াই আশা কৰিছিলো। কিন্তু আজি কি হ'ল? আজি ক'ব গ'লে বিটিআৰ একৰ্ডখন ক'ব গ'লে এক ফপুলা স্বৰূপ হিচাপে হৈ থাকিলে। আমি মধ্যস্থতাকাৰী হিচাপে আমি দুখ অনুভৱ কৰো যে বিটিআৰ একৰ্ড বা তৃতীয় বড়ো চুক্তি অনুযায়ী পেৰা 3.1 অফ দ্য মেমৰেণ্ডাম অফ সেটেলমেণ্ট অৰ্থাৎ বিটিআৰ একৰ্ডৰ পেৰাগ্ৰাফ 3.1 3.1 কি কোৱা হৈছিলে that 3.1 of the memorandum of settlement particularly mentions that a commission will be appointed under paragraph 14 to the 6th schedule of the Constitution of India soon after signing of the MOS. And upon recommendation of the Commission, para 3.1 bracket 1 of the Memorandum of Settlement specifically refers to the inclusion of contiguous villages to the Bodoland territorial area districts having majority of tribal population as demanded by Bodo organizations signing the MOS. অর্থাৎ বিটিআর চুক্তিখন স্বাক্ষৰ হোৱা মৰ্মে বা বিটিআর একৰ্ডৰ অনুযায়ী পেৰা 3.1 অনুযায়ী যিমানবোৰ বিটিচিত গাতে লাগি থকা ট্ৰাইবেল গাঁওসমূহ আছিলে বা জনজাতীয় গাঁওসমূহ আছিলে বা বড়ো গাঁওসমূহ আছিলে সেইবিলাক গাঁৱক বিটিচি অঞ্চলত ইনক্লুড কৰাৰ কথা আছিলে। যেনেকে শোণিতপুৰৰ লগতে লাগি থকা গাঁও আছে, আপোনাৰ গহপুৰৰ লগতে লাগি থকা গাঁও আছে, ঢেকিয়াজুলিৰ কাষে কাষে মাছবাটৰ কাষে কাষে বড়ো গাঁওবিলাক আছে, বিশ্বনাথ চাৰিআলিৰ ওচৰে ওচৰে বড়ো গাঁওবিলাক আছে। সেইবিলাক কণ্টিগুৱেছ যিবিলাক এৰিয়া মানে একেলগে গাতে লাগি থকা যিবিলাক বড়ো আৰু ট্ৰাইবেল গাঁও আছিলে বিটিচিৰ 4খন ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, বাক্সা, ওদালগুৰি আৰু চিৰাঙৰ লগত, সেই গাঁওবিলাক বিটিএডিত এড কৰা হ'ব আৰু নতুন কৰি বিটিআৰ অঞ্চলখন ডাঙৰ কৰি এখন বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে কৰা হ'ব বুলি একৰ্ডত উল্লেখিত আছিলে। কিন্তু আজি কি হ'ল? আজিলৈকে এখনো ট্ৰাইবেল গাঁও আজিলৈকে ইনক্লুড কৰা নহ'ল। আজিলৈকে এখনো জনজাতীয় মানে কণ্টিগুৱেছ ভিলেজ বিটিচি অঞ্চলত ইনক্লুজন কৰা নহ'ল। তদুপৰি এইখন ইনক্লুজন কৰাৰ বাবে কোৱা হৈছিলে যে commission will be appointed soon after signing of the MOS under paragraph 14 of the 6th schedule অর্থাৎ 6th schedule ষষ্ঠ অনুসূচীৰ 14 নং দফা অনুযায়ী এটা আয়োগ গঠন কৰা হ'ব বা এখন কমিশন গঠন কৰা হ'ব যে কমিশনৰ জৰিয়তে কমিশনে ৰিপৰ্ট দিব কোনবিলাক গাঁও ইনক্লুড কৰিব লাগে, কোনবিলাক নতুনকে গাঁও ইনক্লুজন কৰিব লাগে আমাৰ বিটিচি অঞ্চলত বিটিআৰ কৰাৰ বাবে। কিন্তু এই কমিশন গঠন কৰা নহ'ল, সেই আয়োগো গঠন কৰা নহ'ল। সেই আয়োগখন ইমিডিয়েটলি আফটাৰ সাইনিং অফ MOS, ইমিডিয়েটলি বুলতে কি বুজায় 7 দিন 10 দিন 15 দিন, কিন্তু আজি 7 মাহ উকলি গ'ল, 8 মাহ উকলি গ'ল, কিন্তু এতিয়ালৈকে আয়োগৰ কোনো নামো গন্ধ পোৱা নাই। আয়োগখনে ৰিপৰ্ট দিয়াৰ কথা আছিলে এজ পাৰ পেৰা 3/3 অফ দ্য MOS, পেৰাগ্ৰাফ 3 সাবসেকশন 3 অফ দ্য মেমৰেণ্ডাম অফ সেটেলমেন্ট অৰ্থাৎ বিটিআর একর্ড বা তৃতীয় বড়ো শান্তি চুক্তিৰ পেৰাগ্ৰাফ 3.1 ব্ৰেকেট 3 অনুযায়ী কোৱা হৈছিলে যে আফটাৰ ইনক্লুজন there would be increase in constituencies of BTC up to 60 seats without affecting the reservation percentage of the tribal communities. মানে এক্সিস্টিং যিখিনি ৰিজাৰ্ভেশ্যন ট্ৰাইবেলৰ কাৰণে বিটিচি অঞ্চলত আছে সেইখিনি ৰিজাৰ্ভেশ্যন বজাই ৰাখিয়ে আমাৰ যি 40টা আজি বিটিচি পৰিষদত 40টা যি সিট আছে, আজি বিটিচি পৰিষদীয় নিৰ্বাচনত ক'ব গ'লে 40টা সিটত প্ৰতিদ্বন্দ্বিতা হয়, কিন্তু সেইখনক 60টা লৈকে লৈ যোৱাৰ কথা আছিলে আৰু ৰিজাৰ্ভেশ্যনৰ পাৰ্চেন্টেজখিনি ট্ৰাইবেলৰ কাৰণে আজিৰ দিনত যিটো আছে সেইটোই ৰখা কথা আছিলে। কিন্তু 40ৰ পৰা 60টো দূৰৰ কথা, 40ৰ পৰা 41টা সিটো আজিলৈকে নহ'লে। আৰু ক'বলগীয়া কথা এই সম্পৰ্কতে যে যি কমিশন আছিলে এই যি সিট বঢ়োৱাৰ কাৰণে সিট ডিলিমিটেশন 40ৰ পৰা 60টা সিট ইনক্ৰিজ কৰাৰ বাবে গাতে লাগি থকা দাঁতে কাষৰীয়া যিমানবোৰ জনজাতীয় গাঁও বা ট্ৰাইবেল ভিলেজ আছে সেই ট্ৰাইবেল ভিলেজক যিমান বিটিচি ইনক্লুড কৰা কথা আছিলে নতুনকে বিটিআৰ গঠন কৰাৰ বাবে সেইবিলাক কিমান দিনৰ ভিতৰত কৰিবলগীয়া আছিলে, টাইম ফ্ৰেম বান্ধি দিয়া আছিলে। এনডিএপিৰ ভাইসকলে তেওঁলোকৰ সহস্ৰ আন্দোলন ত্যাগ কৰি
আমাৰ মানে মূল সুঁতিলৈকে ঘূৰি আহিছে তেওঁলোকৰ যি ৰিহেবিলিটেশ্যন বা পুনৰ সংস্থাপন হ'ব লাগিছিলে সেই পুনৰ সংস্থাপন হোৱা নাই তাৰ মানে কি বুজাইছে সেটেলমেন্ট উইথ এনডিএফবি ফেকশনস বোলা এটা প্যাৰাগ্ৰাফ 9 আছে তৃতীয় বড়ো চুক্তি অৰ্থাৎ থাৰ্ড বড়ো পিছ একৰ্ড বা বিটিআৰ একৰ্ডত পেৰা 9.3 9.3 কি কৈছে as per para 9 settlement with NDFB faction to para 9.3 কৈছে যে a committee headed by IGP special branch Assam with representatives of other departments as members will make an assessment of rehabilitation needs of the cadres based on age profile, educational qualification, general area of residence, etc. The committee may also involve successful NGOs and entrepreneurs in this effort. অৰ্থাৎ কোৱা হৈছে যে IGP অৰ্থাৎ আৰক্ষী মহাপৰিদৰ্শক যি নেকি স্পেচিয়েল ব্ৰাঞ্চ বিশেষ বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক আজিৰ দিনত ক'ব গ'লে হিৰেণ নাথ ডাঙৰীয়াই IGP SB হৈ আছে তো তেওঁৰ নেতৃত্বত এটা কমিটি গঠন কৰা হ'ব আৰু এটা কমিটিয়ে কি কৰিব এসেসমেন্ট কৰা আৰম্ভ কৰিব যে কেডাৰ্স বিলাকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ দিব পাৰো এনডিএফবিৰ যে আমাৰ ভাতৃসকলে যে উভতি আহিলে মূল সুঁতিলৈকে যিবিলাকে অস্ত্ৰ ত্যাগ কৰিলে মূল সুঁতিলৈকে ঘূৰি আহিলে সেই অস্ত্ৰ ত্যাগ কৰা যিবিলাক মানে ক'ব গ'লে ভাইসকল আছে তেওঁলোকৰ জীৱন জীৱিকাৰ বাবে কি ধৰণে ৰিহেবিলিটেশ্যন দিয়া হ'ব তেওঁলোকক কি ধৰণে পুনৰ সংস্থাপন দিয়া হ'ব তেওঁলোকক কি এসেসমেন্টৰে টকা পইচাৰ সা সুবিধা দিয়া হ'ব বা তেওঁলোকক কি সুবিধাৰে তেওঁলোকক জীৱন যাপন কৰাৰ কাৰণে গভৰ্ণমেণ্টে যিমানখিনি আঁচনিত তেওঁলোকক এংগেজ কৰিব লাগে কৰিব সেইবিলাকক লৈ এটা এংগেজ মানে টোটেল এটা এসেসমেন্ট বনোৱাৰ স্পেচিফিকেলি ইয়াতে কথা আছে ক'বলৈ আমি বাধ্য হ'ম অতি শীঘ্ৰে পুনৰাই ডিভাইড আসাম 50-50 divide Assam 50-50 no Bodoland no rest जोंनो नांगौ বড়োলেণ্ড আমাক লাগিবই বুলি আমি ক'বলৈ বাধ্য হ'ম বড়োলেণ্ডৰ আন্দোলনৰ কাৰণে পুনৰাই এপসুকে ধৰি বিভিন্ন বড়ো সংগঠন এনডিএফবিকে ধৰি এপসুকে ধৰি বিভিন্ন বড়ো সংগঠনে পুনৰাই ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ব যে উই ওয়ান্ট বড়োলেণ্ড নো ৰেষ্ট ডিভাইড আসাম 50-50 আমি